হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ৰাজীৱ বৰা আৰু আপোনালোকে চাই আছে কিয় এৰি গ'লা মোক। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটা নতুন লাভ ষ্টৰী। আৰু আজি লাভ ষ্টৰীটোৰ নাম হৈছে ভুল বুজাবুজিৰ কাৰণেই আমাৰ ভালপোৱা শেষ হৈ গ'ল। তো আহকচোন বন্ধুসকল, ষ্টৰীটো আৰম্ভ কৰোঁ। হেল্ল', হেপী বাৰ্থডে জান। কোনো দৰকাৰ নাই এতিয়া বাৰ্থডে উইচ কৰা। চৰি জান, মোৰ এটা ডাঙৰ প্ৰব্লেম হৈছিলে, সেইকাৰণে মোৰ উইচ কৰাৰ অলপ দেৰি হ'ল। তুমি মোৰ চব ফূৰ্তি বৰবাদ কৰিলা আৰু আজি মোৰ বাৰ্থডেটো বৰবাদ কৰি দিলা। প্লিজ জান, বুজিবলৈ চেষ্টা কৰা মোক তুমি। মই ইচ্ছা কৰি এনেকুৱা কৰা নাই। প্লিজ অলপতো বুজি পোৱা। তোমাৰতো চব কথাতে সদায় সদায় এটাতো বাহানা ওলাবই। মই আগৰ পৰাইতো জানোৱেই সেইটো কথা। আৰু বাহানা কৰি কৰিওতো তুমি মোক ভাল পাইছিলা। প্লিজ জান, মোৰ কথাটোতো শুনা তুমি। আৰু কি শুনিব লাগেহে তোমাৰ কথা? মোৰ লগৰ কেইজনীয়ে ঠিকেই কৈছিল তোমাৰ কথা, তুমি যে এটা ফাল্টু বুলি। আজি মোৰ জন্মদিন, তাতে তোমাৰ গাৰ্লফ্ৰেণ্ডৰ, আৰু তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডৰ জন্মদিনৰ কথাও পাহৰি গ'লা ন। সেয়ে মোক ভাল পোৱা তুমি ন। মই আজিৰ পৰা তোমাক অকণো বিশ্বাস কৰিব নোৱাৰোঁ। নাইকিয়া হৈ গ'ল তোমাৰ ওপৰত অকণো বিশ্বাস। ভাল পোৱা মানে হ'ল ইজনে সিজনক বুজি পোৱা, আৰু আমাৰ কি সদায় বাহানা ওলায়। কিন্তু তুমি কি আমাৰ সম্পৰ্কটোত অকণো চিৰিয়াছ নহয়? মোৰতো কোনো মূল্যই নাই তোমাৰ জীৱনত, নহয় জানো? হেই, যি টি বকি নাথাকিবা হে। যোৱা, যি খুচি তোমাৰ তাকেই কৰা। মই তোমাক মোক ভাল পাই থাকা বুলি কৈ থকা নাই। তুমিতো খুব ভালকৈ জানা মই কেনেকুৱা। সমস্যাটো সকলোৰে থাকে, এদিন তোমাৰো থাকিব। সেইটো তুমি নিজে বুজি পাব লাগিব। তোমাক ভাল পালোঁ বুলিয়েই যে মই একেৰাহে তোমাৰ কথামতে উঠিম বহিম সেইটো নহয়। আৰু মই তোমাৰ গোলাম হৈ থাকিব নোৱাৰোঁ। থাকা আপোনাক মই কোনোদিনে মোক গোলাম হৈ থাকিব পোৱা নাই, আৰু কোনোদিন নকওঁ তেনেকৈ, গম পালাতো? মই বহুত ভালকৈ বুজি গৈছোঁ আৰু তোমাক। অকল টাইম পাছহে কৰি আছা মোৰ লগত তুমি। তোমাৰ কাৰণেতো মোৰ একো মূল্যই নাই, একো ভেলুৱে নাই। সেইকাৰণে আজিৰ পৰা তোমাৰ আৰু মোৰ কোনো ৰিলেশ্যন নাই। ফোন মেছেজ একো নকৰিবা আজিৰ পৰা তুমি মোক। বেলেগ ছোৱালী চাই লোৱা, মই নোৱাৰিম আৰু এনেকৈ। আই হেট ইউ। পাহৰি যাবা তুমি মোক আজিৰ পৰা। গুড বাই। বুজি নাপালা মৰমৰে মূল, তোমাক ভালে পাই ধৰিলো যে ভুল। ভাল পোৱা প্ৰতিদান পালো আঘাত অপমান, ভাল পোৱা প্ৰতিদান পালো আঘাত অপমান। দিনে ৰাতি ফুৰিছো জেলো। হেল্ল', ফোনটো কিয় কাটি দিলা তুমি? মই কি তোমাক এবাৰ হ'লেও কৈছোঁ নেকি যে মোক তুমি এৰি দিয়া বুলি? ভালপোৱাত সদায় অলপ বিশ্বাস থাকিব লাগে। মোৰ সমস্যাটো অলপ তুমি বুজি পোৱাটো উচিত। তোমাৰ সমস্যা আৰু মোৰ বুজিবলৈ কোনো দৰকাৰ নাই। মই যেতিয়াই তেতিয়াই তোমালৈ ফোন কৰোঁ, মেছেজ কৰোঁ, একো ৰিপ্লাই নাপাওঁ। তোমাৰ একো ৰিপ্লাই নাপালে মই কিমান টেনশ্যনত থাকোঁ মই জানো, তুমি কি বুজিবা? সেইটোতো তোমাৰ কোনো ধ্যানেই নাই। তুমিতো চব সময়তে বিন্দাছেই থাকা, আৰু মোক তুমি সদায় মিছা কথা কৈ তোমাৰ দুখবোৰ লুকুৱাব চেষ্টা কৰা। মিছা কথা ক'বলৈ তুমিয়ে বাধ্য কৰা মোক। তথাপিও প্ৰতিটো মুহূৰ্তত মই তোমাক ভাল পাই আছিলোঁ। সেইটো এতিয়া বেলেগকৈ প্ৰমাণ দিব নোৱাৰোঁ আৰু মই।
আৰু কি কৈছিলা তুমি? মই এটা ফাল্টু, মই এটা চেলফিছ ন? আৰু শুনা, তোমাৰ ফোন ৰিচিভ নকৰিলোঁ বুলিয়ে, তোমাৰ মেছেজৰ ৰিপ্লাই নকৰিলোঁ বুলিয়ে এইটো নহয় যে মই এটা ফাল্টু। মই তোমাক ভাল পাওঁ, আৰু এইটো নহয় যে তোমাক ফোন মেছেজৰ ৰিপ্লাই নিদিলোঁ কাৰণে এইটো নহয় যে মই তোমাক ভাল নাপাওঁ। ৰিপ্লাই নিদিওঁ মানে এইটোও হ'ব পাৰে যে মই কিবা ইম্পৰ্টেণ্ট কামত বিজি আছিলোঁ। নহ'লে কি মই তোমাৰ লগত কথা নাপাতিম নে কি? হা? বুজিছোঁ মই চব কথা। মইতো তোমাৰ কাৰণে একো ইম্পৰ্টেণ্ট নহয় ন। সকলো ছোৱালীয়ে বিচাৰে যে তাইৰ জন্মদিনৰ দিনা কমচে কম তাইৰ বয়ফ্ৰেণ্ডটোৱে সকলোতকৈ আগত উইচ কৰাটো বিচাৰে, জন্মদিনৰ শুভেচ্ছা জনোৱাটো। কিন্তু তুমি সেইটো বুজি পোৱা মানুহেই নহয়, মস্ত চেলফিছ। তাৰমানে কি? মোৰ লগৰজনক কি মৰিব দিব লাগিছিলে নেকি? তাৰ এক্সিডেণ্ট হৈছিলে আৰু মই তাৰ লগত মেডিকেল গৈছিলোঁ। তুমি মোক বাৰ্থডেটোৰ কাৰণে ইমান কথা শুনালা। তোমাৰ বাৰ্থডেটোতো বছৰে বছৰে আহিব, কিন্তু সি মৰি যোৱা হ'লে তাক ঘূৰাই নাপায়। আৰু তাক মই সৰুৰে পৰা পাইছোঁ, কিন্তু তোমাক পোৱাটো আজি এবছৰহে হৈছে। তুমি বেলেগ এজন পালেই মোৰ লাইফৰ পৰা আঁতৰি যাব পাৰিবা, কিন্তু ফ্ৰেণ্ডে নোৱাৰে। সেইবোৰ কথা মোৰ কোনো দৰকাৰ নাই। আজিৰ পৰা মোৰ তোমাৰ লগত কোনো সম্পৰ্ক নাই। ফোন মেছেজ কৰি মোক আজিৰ পৰা একো ডিষ্টাৰ্ব নকৰিবা। বাই। ঠিক আছে, যোৱা। আজি যেনেদৰে তুমি মোৰ পৰা আঁতৰি গৈছা তেনেকৈ আঁতৰিয়ে থাকিবা। কোনো দিন মোৰ লাইফত নাহিবা তুমি। আই হেট ইউ। বাই। তো বন্ধুসকল, এনেকুৱা ভালপোৱাক যাব বিচাৰিলে যাব দিব লাগে, কাৰণ এনেকুৱা ভালপোৱা কেতিয়াও মিলন নহয়। ভালপোৱাৰ মাজত বিশ্বাস লাগে, কিন্তু এনেকুৱা ভালপোৱাত কোনো বিশ্বাসেই নাথাকে। সেইকাৰণে আঁতৰি যাব বিচাৰিছে, আঁতৰি যাব দিব লাগে। তো বন্ধু বান্ধৱীসকল, ষ্টৰিটো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব।